वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ৰভা খুটা পুতিছে আমদালি কাটিছে অহিকিয়া টেণ্ট হাউচৰ টিং চকী আনিছে ৰাধাহঁতৰ পদূলি পদূলি ঐ মুদুলি आगे दिया
আমালৈ যদি মনত পৰে মিছ কল এটা দিবাগৈ জোৱাৰ আধা জোৱাগৈ নৰাৰ লগত জোৱাগৈ আমালৈ যদি মনত পৰে মিছ কল এটা দিবাগৈ আমালৈ যদি মনত পৰে মিছ কল এটা দিবাগৈ আমালৈ যদি মনত পৰে মিছ কল এটা দিবাগৈ ঘটনাটো হ'ল বজাৰপাৰা জিলা কামৰূপ তাৰ পৰা আহিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল ভাগিনী আৰু ৰমেশ কুমাৰ দাস আৰু গংগা কুমাৰীৰ একমাত্ৰ কন্যা ধনী প্ৰভা কুমাৰৰ লগত নগৰপাৰা মেধিপাৰা নিবাসী মুক্তিনাথ দাস পিতা ভাৰতচন্দ্ৰ দাস মাতৃ প্ৰতিমা দাস মেধিপাৰা নগৰপাৰা 9 তাৰিখে বিবাহৰ দিন স্থিৰ কৰা হৈছে। সেই উপলক্ষে আমাৰ অঞ্চলত এটা নিয়ম আছে যে বিবাহৰ আগদিনাখন দৰাক আমি দৰা বৰণ কৰি বিবাহৰ কাৰণে নিমন্ত্ৰণ কৰোঁ। সেই উদ্দেশ্যে আমি দৰাক বৰণ কৰি নিমন্ত্ৰণ কৰাৰ বাবে আমি আজি আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। গতিকে তেখেতৰ জৰিয়তে আপোনালোকক জনোৱা এইখিনিয়ে আমাৰ উদ্দেশ্য। মোৰ ভাল লাগিছিল, তেওঁ আগতীয়াকৈ কৈ দিলে, আমি খুবেই আনন্দিত। মানে আমি ভাবিছিলোঁ অহাকালি বিভিন্ন ধৰণৰ বন্ধ ঘোষণা কৰিছে কা বিৰোধী সম্পৰ্কে, আপোনালোকে আগতীয়াকৈ আগবাঢ়ি আহিল নেকি সেই সম্পৰ্কে, সেইটো এটা আমাৰ সন্দেহ আছিল। আৰু সন্দেহটো আমি পিছত ব্যক্ত কৰিলোঁ হয়, কেনেধৰণে কিয় আহিল, কেনেকৈ আহিল। আমি এটা অলপমান কিছু লগোৱা কাৰণে আতিথ্য কৰিলোঁ, আমাৰ তাতে ত্ৰুটি হ'ব পাৰে, আমি মাৰ্জনা বিচাৰিছোঁ। এতিয়া আপোনালোকে বিয়া সম্পৰ্কত আহিছে আৰু আপুনি ক'লে যে আমাৰ গাঁও অঞ্চলত এটা দৰা বৰণ কাৰ্যসূচী আছে। আচলতে মই জনামতে দৰা বৰণ কাৰ্যসূচী আমাৰ হিন্দু সম্প্ৰদায়ৰ মাজতে আছে, হয় না? দ্বিতীয় কথা, এই ভাৰতচন্দ্ৰ দাস আৰু মুক্তিনাথ দাস লিখি আনিছে, যদি লিখি আনিছে ভাৰতচন্দ্ৰ দাসৰ আগত কিবা আছে নেকি? পিতৃ মাতৃৰ ক্ষেত্ৰত আজিকালি মানে অজ্ঞাত অজ্ঞতা এনেকুৱা এটা কথা থাকে, পিতৃ সদায় পিতৃয়ে তেওঁ মানে তেওঁ মৃত হ'লেও পিতৃ, জীৱিত হ'লেও পিতৃ। আমাৰ যিবিলাক চাৰ্টিফিকেটত থাকে ধৰক তাতে শ্ৰী মানে পিতৃ মাতৃৰ ক্ষেত্ৰত সেই বস্তুটো উল্লেখ নাথাকে। যা হওক, সেইটো আমি মাজত আহিব বিচৰা নাই। এই উদ্দেশ্যটো এটাই যে আমি দৰা বৰণ কাৰ্যসূচী এটা লৈ আছোঁ, কিন্তু আমি আগতে সময় নাপালোঁ। আপোনালোকে কিয় নহয়, আপোনালোকৰ আমি নাপাওঁ, বোধহয় আপোনালোকৰ সমাজৰে মানুহ, গতিকে আপোনালোকৰ সমাজৰ মানুহ সোধা হিচাপে মই কথাটো উত্তৰ দিলোঁ। ঠিক আছে, ময়ো এজন এইখন ঘৰৰ এটা আলহী হয়, মানে অতিথি হয়, কোনো ৰিলেশ্যন নাই ইয়াৰ মাজত। আপোনালোকে এটা ৰিলেশ্যন কৰি আহিছে। আজি যিখিনি আপুনি ঠিকনাটো দিলে, সেই ঠিকনা সম্পৰ্কে তেওঁলোকক ব্যক্ত কৰক। যদি কিবা ভুল ভ্ৰান্তি আছে, মানে তেওঁলোকে যিটো প্ৰশ্ন কৰিছে উত্তৰতে দিছে, সেইমতে যদি তেনেকুৱা মুক্তিনাথ দাস আছে আপোনালোকে উলিয়াই দিয়াৰ ব্যৱস্থা কৰক। যদি সঁচাকৈ ভাৰতচন্দ্ৰ দাসৰ ঘৰ হয় আৰু তাত তৃতীয় পুত্ৰ আপোনালোকে বিচাৰ কৰক। আৰু যদি কিবা তেনেকৈ সহায় সেইটো আমাৰ অনুৰোধ আছে নাই, সেইটোতো আমি আচলতে কি জানে আমি ৰাইজৰ মানুহ, আপোনালোক মুখ্য আমি
বলে দিব লাগে সরস্বতী সোণৰ বীণ সৰস্বতী সোণৰ বীণ সৰস্বতী সোণৰ বীণ সৰস্বতী সোণৰ বীণ মাটিত খৰাই থোৱা ভদ্ৰলোকৰ নহয় চিন মাটিত খৰাই থোৱা ভদ্ৰলোকৰ নহয় চিন বহুত বিয়া দেখিছো এক দুই কৈ গণিছো বহুত বিয়া দেখিছো মাটিত খৰাই থোৱা এয়াই প্ৰথম দেখিছো মাটিত খৰাই থোৱা এয়াই প্ৰথম দেখিছো মাটিত খৰাই থোৱা এয়াই প্ৰথম দেখিছো সদায় দিন কি দৰে আইতা যাম বাৰু কি দৰে আমি সমনীয়া সবাকে দিবানে আইতা ছাতি ধৰা মই দৰা ধৰা ছাতি ধৰা মই দৰা ধৰা বিবাহিতা হলেও মনয়ে যাচিবানে এই গাঁৱৰে ধুনীয়া কইনা আইতা এই গাঁৱৰে ধুনীয়া কইনা আইতা এই গাঁৱৰে ধুনীয়া কইনা
কইনাৰ ভনী বতাহী ধুন 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 ধুনিয়া কইনাৰ বনি বতাহি নিচিলা চুকিয়া কইনাৰ বনি বতাহি আমালৈ কৰিছে নিমন্ত্ৰণ জনোৱা হ'ল। লাজেহে তেওঁলোকে কইনাৰ নিমন্ত্ৰণ ভনী পত্ৰ এখন বতাহী ইয়াতে তামোল এখন চৰকাৰে দিয়াহি সহযোগে অৰ্পণ কৰিছে। লগত আৰু আৰু ৰং তেহে শাৰীৰিক পাবা অসুস্থতা বুলি নকওঁ আচলতে ভয়টো কিন্তু কমে গতিকে তেওঁ অলপমান অসুবিধা পাইছে কৰি দিয়াত ময়ে পঠাই দিছোঁ শ্ৰী শ্ৰী প্ৰজাপতি নামক তাৰিখ 21/1/2020 সতীশ শ্ৰীমান মুক্তিনাথ দাস পিতা স্বৰ্গীয় ভাৰতচন্দ্ৰ দাস গাঁও মেধিপাৰা ডাকঘৰ থানা নগৰবেৰা জিলা কামৰূপ অসম দাস সূচাংক 781127 কল্যাণীয় বোপা মৰম ল'বা অহা ইংৰাজী 22 জানুৱাৰী 2020 তাৰিখ বুধবাৰে আমাৰ কন্যা শ্ৰী দলীপ্ৰভা কুমাৰ ব্ৰেকেটৰ মাজনী সৈতে পৰম্পৰা অনুসৰি তোমাৰ শুভ বিবাহৰ দিন ধাৰ্য কৰা হৈছে তদুপলক্ষে আমাৰ কন্যা শ্ৰী দলীপ্ৰভা কুমাৰীৰ পানী গ্ৰহণ কৰিবৰ বাবে সামাজিক ৰীতি নীতি অনুসৰি তোমাৰ বন্ধু বান্ধৱ ইষ্ট কুটুম্ব ব্ৰাহ্মণ পুৰোহিত গায়ন বায়ন আয়তী আৰু ৰাইজ সহ বিবাহৰ লগ্ন সময় অনুসৰি আমাৰ নিজ বাসভৱনত উপস্থিত হৈ বিবাহ কাৰ্য সম্পন্ন কৰিবলৈ নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ মুখতে দেখিছো মিচিকি হাঁহি অকালৰ জোৰাতে ফুলিৰ চাহি মুক্তিনাথ দাস কৈ থাকিলে কৈ থাকিব পাৰি ৰাইজে সহায় সহযোগিতা জনাব বুলি আমি দুয়োজনে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ ঐ ৰুমজোন দৰা ধৰা বন্ধু কাণ পাতি আহিলা লগতে যাবাগৈ অকলে শৰাইখন দিয়াহি টোপোলাৰ সাজে আহিলা লগতে যাবাগৈ অকলে শৰাইখন দিয়াহি টোপোলাৰ সাজে লগৰ সমনীয়া গৃহস্থী হ'ল তোমাক লগ লাগেনে জনাবৰ হ'ল তোমাক লগ লাগেনে জনাবৰ হ'ল তোমাক লগ লাগেনে জনাবৰ হ'ল চাৰিঐ পাঁচ কন্যা ঘৰৰ ছোৱালীবোৰ চেঙেলি মাছ চাৰিঐ পাঁচ কইনা ঘৰৰ ছোৱালীবোৰ চেঙেলি মাছ ঐ জপিয়াই জপিয়াই খালতে পৰে ডেকা যেন দেখিলে দৌৰি আহে জপিয়াই জপিয়াই
খালতে পৰে ডেকা যেন দেখিলে দৌৰি আহে বাহৰে ঐ তুলনি চাৰিঐ পাঁচ বন্তি গছি শুৱনি চাৰিঐ পাঁচ ৰভা ঘৰৰ শুৱনি তুমি হে ৰাম পুৱতি নিশালৈকে তোমাৰ হে কাম পুৱতি নিশালৈকে তোমাৰ হে কাম পুৱতি নিশালৈকে তোমাৰ হে কাম দেওবাৰৰ পিছত 25 ফেব্ৰুৱাৰী অসমীয়াত 12 হ'ব আলহী হবা নাপতে নিমন্ত্ৰণ বাকী নাই আৰু আহিব লাগিব এইটো ভিন্ন আছে আপোনাৰে আলহী আচলতে যোৱাকালি গোটেই খাটাংকে হৈয়ে গৈছে হৈ গ'ল আজি ইয়াতে আহিব কালি ভাল লাগিছে